নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছোঁ অসমৰ ডাইৰেক্ট নিযুক্তি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত। যদি আপুনি মোৰ ভিডিঅ' চাই আছে আৰু পচন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, কিয়নো মোৰ চেনেলত সকলো ধৰণৰ চাকৰিৰ এডভাৰটাইজমেণ্ট, ৰিজাল্ট, এডমিশ্যন, স্কলাৰশ্বিপ এই সম্বন্ধে ভিডিঅ' পাই থাকিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে আপুনি পাব পাৰে। আহক আমি কিছু প্ৰাসংগিক কথাৰ ওপৰত চকু দিওঁ। অসম ডাইৰেক্ট নিযুক্তি পৰীক্ষাৰ ফলাফল দিবলৈ মাত্ৰ এটা দিন বাকী আছে। অসমৰ ইতিহাসত এই ডাইৰেক্ট নিযুক্তি পৰীক্ষাটো এক শলাগ ল'বলগীয়া সিদ্ধান্ত হয় অসম চৰকাৰৰ। এই কথা ক'ব লাগিব, কিয়নো অসমৰ সকলো ডিপাৰ্টমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পোষ্ট একেখন বৰ্ড আৰু এটা কমন পৰীক্ষাৰে পাতিছে, এয়া আগতে কেতিয়াও হোৱা নাছিল। বেলেগ ডিপাৰ্টমেণ্ট ৱাইজ এডভাৰটাইজ প্ৰকাশ পাইছিল আৰু কোনোবাই গম পাইছিল, হয়তো কোনেও নাপাইছিল আৰু নিযুক্তি প্ৰক্ৰিয়া এনেদৰে চলি আছিল। এতিয়া এটা প্লেটফৰ্মত পৰীক্ষা পাতি ছিলেকশ্যন কৰাটো ভাল পদক্ষেপ। এতিয়া কওঁ আন এটা প্ৰসংগ হৈছে অভাৰলেপিং প্ৰসংগ, যিটো এইবাৰ বেছিকৈ দেখা পোৱা গৈছে আৰু বাতৰি শিৰোনামা, টক শ্ব' আদিতো এই বিষয়ে খুব চৰ্চা হৈ আছে। এজন কেণ্ডিডেটে কেইবাটাও পোষ্টত পাছ কৰাটো বা কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰোল নম্বৰ শ্ব' হৈ থকাটো বৰ দুখনীয় কথা, আৰু ৰোল নম্বৰসমূহ এইদৰে দেখা পালে আন পৰীক্ষাৰ্থীসকল বঞ্চিত হয় বা ৰোল নম্বৰবিলাক দেখা পোৱা নাযায়। এনেদৰে দেখা দিলে কেণ্ডিডেটসকলৰ মনত ত্ৰুটি ৰৈ গৈছে বুলি সন্দেহ হয়। ৩ আৰু ৪ তাৰিখৰ ফলাফলৰ আগেয়ে অভাৰলেপিং সমস্যাটো শেষ কৰি ৰিজাল্ট দিলে বহুতেই উপকৃত হ'ব যেন লাগে। ভাগ্যৰ চকৰিডাল বৰ বেলেগ। প্ৰাসংগিক ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।